নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ এইখন অসমতে সংঘটিত হৈছে এক জঘন্য কাণ্ড যিটো কাণ্ডৰ শুনিলে আপোনাৰো গানুম হিয়ৰি উঠিব এগৰাকী ৮০ বছৰীয়া আইতাক উপৰি জুপৰি ধৰ্ষণ কৰে এটা ৫০ বছৰীয়া লম্পটে স্ক্ৰীনত হয়তো আপোনালোকে দেখিবলৈ পাইছে এই লম্পটটোৱে এগৰাকী ৮০ বছৰীয়া অসুস্থ আইতাক ঘৰত অকলশৰীয়াকৈ পাই উপৰি জুপৰি ধৰ্ষণ কৰে এই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত আমাৰ ওচৰত স্থানীয় ব্যক্তিসকলৰ মন্তব্য আছে এই মন্তব্যটো আপোনালোকক প্ৰথমতে শুনাই ল'বলৈ বিচাৰিছো যোনটো এই শিলকাণ্ডুলাৰ ওপৰত যিটো কাণ্ড হৈছে একচুৱেলি তেনেধৰণৰ হ'ব নালাগিছিলে কিন্তু আবিৰাম আইনে যি কাণ্ড কৰিছে তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব আৰু প্ৰশাসনে তেখেতক মানে উচিত শাস্তি দিব লাগিব জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ডটো ইতিমধ্যে আৰক্ষীয়ে এই লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে এই লম্পটটোক ফাঁচীৰ দাবী উত্থাপন কৰিছে গুৰুত্বভাৱে অসুস্থ হৈ আছে আইতাগৰাকী এগৰাকী ৮০ বছৰীয়া আইতা যিগৰাকী আইতা যথেষ্ট অসুস্থ আছিল সঁচাকৈ বৰ্তমান সময়ত কিন্তু এটা কথা খুবেই প্ৰশ্ন হয় যে কিমান নিৰাপদ আমাৰ অসমীয়া সমাজ জীৱন কিমান নিৰাপদ আমাৰ অসমৰ নাৰীসকল গতিকে বন্ধুসকল যিমান পাৰে সিমান প্ৰত্যেকটো সময়তে সাৱধান আৰু সতৰ্ক হৈ থাকক বিশেষকৈ ঘৰত অকলশৰীয়া যদি থাকে তেন্তে খুব বেছি সাৱধান অৱলম্বন কৰক ভিডিঅ'ত শেষ কৰি গৈছে সকলোকে ধন্যবাদ পুনৰ লগ পাম নতুন ভিডিঅ' সৈতে ধন্যবাদ জয় অসম